মৰ্নিং ফ্ৰম ধুনধুনৰ এনাই দদুৱেকৰ ঘৰ। চকু ধমনা শুই উঠি মুখখন ধুই আহিছোঁ আৰু ধুনধুনক এটা বস্তু দেখাই দিছোঁ। গৰু নটা এইফালে দেখিছে গৰু, আমাৰ ঘৰৰ গোহালি আৰু সৌফালে আমাৰ ঘৰ, সেইফালে আমাৰ ঘৰৰ বাৰীখন। ইয়াতে ইমান ডাঙৰ বাৰীখনতে ৰঙালাও দি থৈছে আৰু ৰুইছে আৰু ওলাইছে গছ। তো এতিয়া ধুনধুনক এনেই অকণমান গৰু ছাগলী দেখাওঁ বুলি আহিলোঁ আৰু অকণমান বাৰীখন চাই আহোঁ। এইফালে পথাৰত ধান ওলাইছে, চাওকচোন, আৰম্ভ কৰিছে আৰু ওলাবলৈ। আমি এনেকৈয়ে ঘৰ বাৰী ঘূৰি ঘূৰি এতিয়া আহি পালোহি পথাৰ। সেইফালে সকলো ফালে ধাননিৰ পথাৰ, কিমান দূৰলৈ চাই ধাননিৰ পথাৰ। ধুনধুনে ইয়াত অকণমান খোজকাঢ়িব পৰা হ'লে ভাল আছিলে, কিন্তু ৰাতি যিহেতু বৰষুণ দি দিলে, এতিয়া গোটেইবিলাক তিতি আছে, দেখিছেনে? এইবোৰ তিতি আছে, তাই এতিয়া খোজকাঢ়িব নোৱাৰিব। এনে আৰু অকণমান মই দাঙি এতিয়া আকৌ আনিফালে লৈ যাম। আৰু আজি মা দেউতাৰ ঘৰত গধূলিলৈকে এটা অনুষ্ঠান কৰিম, আপোনালোককো দেখাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। গধূলিলৈকে মোৰ মা দেউতাৰ ঘৰৰ কাষত থকা এই শিৱ মন্দিৰ ভাগতে ভাগৱত পাঠ কৰা হ'ব। সেয়েহে বৌ মই আহিলোঁ মন্দিৰটোত অলপ চাফা কৰিবলৈ। মন্দিৰটোৰ ওচৰত এটা পানীৰ টেংকি বনাইছিলে, মই আপোনালোকক দেখাই দিছোঁ। পানীৰ টেংকিটো বনাওঁতে এই মন্দিৰৰ ভিতৰতে, মন্দিৰটো যিহেতু একে সমানে সমানে বনাইছিলে, তো এই মন্দিৰৰ ভিতৰতে মছলা পাতিবিলাক সানিলে। চ' এতিয়া এইটো মানে চাফা নহয়, সেইটো কাৰণে বৌয়ে এই এনেকুৱা এটা মানে খেৰৰ সূতা বান্ধি লৈছে, এইটোৱে মন্দিৰটো মোহাৰে, মানে তাৰ পিছতো চফা নহয়। এতিয়া এইফালে দেউতাই ডুং বান্ধি দিলে, ভকত আহিব যিহেতু জলপান দিয়া হ'ব। ধুনধুনে চাই আছে, সেই ডুংখিনি এতিয়া মই ইয়াতে ধুওঁ। তাৰপিছত ডুংখিনি ধুই আহি ঘৰত আহি দেখিছোঁ মায়ে এটা হাঁহ মাৰি কাটিব লৈছে গধূলি খাবলৈকে। যিহেতু আজি আমি ঘৰৰ পৰা গুচি যাম, মই এক ৰাতি থাকিলোঁ, আজি মানুহজন আহিব যিহেতু লৈ যাব আমাক। আৰু এইফালে সন্ধিয়া হৈ আহিলে মায়ে চাকি ঠিক কৰিছে জ্বলাবৰ কাৰণে। চাকিৰ মন্দিৰতো জ্বলোৱা হ'ল আৰু জ্বলাই পেলাই ধুনধুনে টৰ্চটো লৈ ব্যস্ত হৈ আছে তাইৰ নিজৰ কামত। তাৰপিছত পদূলিত আৰু মন্দিৰৰ সন্মুখত চাকি জ্বলাম। এতিয়া চাই থাকক আপোনালোকে। এতিয়া মায়ে চাকিকেইখন পদূলি মুখত জ্বলাবলৈ আনিছে। ইয়াতে পাছফালে দেখিছে আপোনালোকে গেটে আছিল আৰু এইখন যিহেতু ভাওনা পাতিছিলে। তো ইয়াত আছে স্বৰ্গীয় পিতৃ প্ৰিয়ধৰ গগৈ আৰু মাতৃ সৰুমাই গগৈ। এয়া হৈছে মোৰ আইতা দদৌৰ নাম। এই আইতা দদৌৰ নামতে মোৰ মা দেউতাই, মানে আমাৰ ঘৰৰ পৰিয়ালে এই মাটিভাগ দান কৰিছিলে শিৱ মন্দিৰৰ কাৰণে। আইতাক এনায়েকক চাকি জ্বলোৱা দেখি ধুনধুনে নমো নমো কৰিছে। তো এয়াই আৰু এইফালে ভকত এজন দুজনকৈ 4জন আহিলে, লগত মোৰ দেউতাও বহি আছে। কিছু সময়ৰ পিছতে আৰু ভকত আহিব। এইফালে শিৱ মন্দিৰ যিহেতু এই ভাগটো নকৰিলে নহ'ব। এইফালে দুজনে ভাং মানে প্ৰসাদ খাই আছে, আৰু ভাংটো প্ৰসাদেই বুলি কয় তেওঁলোকে। তো এইফালে আৰু ভকতে ভাগৱত পাঠ কৰি আছে। মই আপোনালোকক অকণমান শুনাই দিম, চাব ভিডিঅ'টো। সমস্তকে দূৰ কৰি আবে পত ভৈৰন্ত পকত মনোহৰ ৰূপ ধৰি গৰুৰ স্কন্ধত শ্যাম কলেৱৰ প্ৰকাশে বিতবধন মেৰুৰ মৃদংগ বিদ্যুৎ সহিতে জলে যে গৰাল
অশুভ